আজি ঘটনাটা আগৰ ঘটনা জানিব লাগিব, তেতিয়াহে আজি ঘটনা গম পাব আপুনি। তাৰমানে মোটামুটি প্ৰায় 4 মাহমান আগত মই নিজে আহিছোঁ ইয়াত। মোৰ মিছেছো আহিছে, মোৰ নাতনি হয় কিন্তু। মোৰ নাম অবিৰুদ্দিন শেখ, গাঁও মধুচুমাৰী ৰোগৰ পাত। মোৰ হেৰি আহিছিল, মোৰ মাইকী আহিছিল আৰু এই মাইকীজনী মা আহিছিল। এই তাহাঁতক ইয়াতে বান্ধি থৈছিল আকৌ। কিয় বান্ধিলে? সিহঁতক ক'লে যে এনে ঘটনা, মানে সিহঁতে হাত কাটিছে। মই নিজে চাইছোঁ, এতিয়া আছে, ফটো আছে মোৰ তাত। হাত কাটিছে, অমুক কৰিছে, তমুক কৰিছে, বহুত স্পট। হয়, তাহাঁতক ক'লোঁ যে তাক লৈ আহিব দিলোঁ। তাৰপিছত ক'লে যে এনে ঘটনা নাই, তহঁতে ইয়াতে বান্ধিম, ইয়াতে কোবাই থ'ম, ইয়াতে হেৰি কৰি থ'ম। এইটো সঁচা কথা, এইটো জানে সিহঁতে মানুহ। যেন তেন সিহঁতে ওলাই গ'ল। তাৰপিছত মই থানাত গ'লোঁ, থানাত এজাহাৰ এটা দিলোঁ। এজাহাৰ দি আহি এই ছোৱালীটো উঠাই লৈ গ'লোঁ, মই নিজে কিন্তু থানাত এজাহাৰ দি উঠাই লৈ গ'লোঁ। উঠাই লৈ যোৱাৰ পিছত ময়ো প্ৰেছাৰ দিওঁ ন, তাৰ সংৰক্ষণ কৰিব লাগিব। এটা সৰু বাচ্চা আছে যদি, তাৰ পিতা যে আছে তাৰো কথা এইটোৱে, মানে চবৰে আমাৰ কথা কৰিব লাগে। যেন তেন কষ্ট হ'ব, আজি কষ্ট হ'ব, কালি এটা সংশোধন আহি যাব। কিন্তু সিহঁতে নামানিলে, নামানি পিনি এই আকৌ মই গ'লোঁ গুৱাহাটী। আমাৰ যে ইয়াতে জন্তু নাম বোলা এটা মানুহ আছে, সি অলপ এই গাঁৱৰ মুখিয়াল, ইয়াকে সমজাই দিলোঁ যে কামখিনি কৰি ল তই, যেন তেন আৰু যাতে সমাধা হয়। তাৰপিছত কেছটো উঠাই ল'লে। উঠাই লোৱাৰ পিছত জন্তু আনি থৈ গ'লে। থৈ যোৱাৰ পিছত আকৌ চলি আছে আৰু ইয়াততো মোবাইলো নাই, ডিছকানেকশ্যন, মানে কোনো কানেকশ্যন কৰিব নিদিয়ে কাৰোবাৰ লগত কোনো কানেকশ্যন নাই। এই অলপ আগতে শুনা পালোঁ, ঘৰৰ পৰা শুনা পালোঁ যে 9টা 7 মিনিট, 9টা 36 মিনিটত খবৰ পালোঁ যে এনে ঘটনা, যে সি ইয়াৰ বিয়া হৈছে এইখন চাউলডাঙা কয়, ইয়াতে বিয়া হৈছে। ঘৰটো হৈছে মধুচুমাৰী কাঠলৰ তল, কিন্তু ৰৌৱা পাৰ্ট 3। নাম ৰবা কি আছিল ইয়াত। 101% কোনো গণ্ডগোল নাই ইয়াত, কিবা না কিবা এটা গণ্ডগোল আছে। মানে নিজে এটা মানুহে যেতিয়া ৰছী গলত ল'ব, এনে নহয়। আপুনি লওকচোন, মই লওকচোন, কেনেকৈ ল'ব পাৰোঁ? এনে লয় নেকি কেতিয়াবা? সি কেইদিনমান আগতে হাত কাটি দিছে, কেইদিনমান আগতে এইখিনি কাটিছিল, পিঠিত কাটিছিল। এই কেইদিনমানৰ ঘটনা। তাৰ হাজবেণ্ডে, তাই এটা ছোৱালীক ভাল পায়, মেইন লিড কৰি আছে জুলফা আক্তাৰ, তাৰ হাজবেণ্ড, ছোৱালীজনীৰ হাজবেণ্ড। ইয়াকুব আলী, আব্দুর রহমান তার, ইয়াকুব আলী তার ভাই, নার্জিনা তার ভাবি, ইয়াসিন তার ভাই। 100% জড়িত, আছেই নহয়, আছেই। 1% কোনো গণ্ডগোল নাই। মানুহ মৰে কেনেকৈ চাইছে না আপুনি? চাওকচোন, মৰাটো অত চাইছে না আপুনি কেনেকৈ মৰে? এইটো কোনো নেগেটিভ নে পজিটিভ আছে? মৰাৰ পিছত যেতিয়া জ্বলাই দিয়ে, এইটো বস্তু ঢিলা হৈ যায়। কিন্তু ঢিলা হৈ আছে নেকি কওকচোন আপুনি? এই ধুনীয়াকৈ ঢিলা হৈ আছে, এইটো চিষ্টেম হয় নেকি? এইটো কওক আপুনি। মই আৰক্ষীক জনাম, আৰু আপোনাৰ ওপৰতো মোৰ ৰিকুৱেষ্ট থাকিল, এইটো এটা ভাল তদন্ত হ'ব লাগে আৰু তাৰ উপযুক্ত শাস্তি হ'ব লাগে। ইয়াতে শাস্তিটো আমি দিব খুজিছোঁ আগতে, কিন্তু দিয়া নাই। ইয়াত সিহঁতৰ মানে আছে নাই? মইতো ল'ৰাটোক খুজি আছোঁ, পোৱা নাই মই। এইটো কাইণ্ডলি যিখিনি মোৰ ৰিকুৱেষ্ট থাকিল, আপুনি যিখিনি কৰিব লগা আছে আপুনি কৰি দিয়ক, আৰু খানাটো মোৰ অনুৰোধ থাকিল যাতে ভাল তদন্ত এটা কৰি ভাল উপযুক্ত শাস্তি দিয়ে।